শৈক্ষিক দিশত এটা আমূল পৰিৱৰ্তন আনিবৰ কাৰণে ইতিমধ্যে কি কৰিছে সুপাৰ 50 এটা মিছন ঘোষণা কৰা হৈছে। আমি জানো আমাৰ বিটিআৰ অঞ্চলত কিমানজন ACS অফিচাৰ আছে, কিমানজন অফিচাৰবিলাক কাম কৰি আছে। আমাৰ নিজৰ এই অঞ্চলৰ ব্যক্তি খুব কম। যদি আমি আমাৰ অঞ্চলৰে ব্যক্তিক যদি আমি অফিচাৰ হিচাপে তাক নিয়োগ দিব পাৰোঁ, তেতিয়া নিজৰ ঘৰ বুলি ভাবি চাব। গতিকে বাহিৰৰ পৰা আমাৰ কিছুমান ব্যক্তিয়ে ইয়াত আহি পেলাই কাম কৰিব নিবিচাৰে, তেনেকুৱা পৰিৱেশ আমি দেখিছোঁ। গতিকে আমি ভাবিছোঁ এইবাৰ বছৰত 50জন ব্যক্তিক ভাল অফিচাৰ হ'ব পৰাকৈ এটা তৈয়াৰ কৰাৰ কাৰণে প্ৰক্ৰিয়া চলি আছে। বছৰত 50জন, যিকোনো প্ৰকাৰে 50জন ভাল ব্যক্তিয়ে আমাৰ BTCৰ পৰা প্ৰডাক্ট কৰিব লাগে। সেইটো টাৰ্গেট কৰি পেলাই মিছন সুপাৰ 50 সেইটো মানে স্কিমটো লঞ্চ কৰা হ'ল।